আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বিৰাট মজেদাৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, আৰু সেইটো হৈছে মলাই এগ কাৰী, যিটো বিৰাট টেষ্টি। গতিকে বলকচোন চাওঁ আজিনো মই কেনেকৈ বনাইছোঁ। লগতে যদি আপোনালোকৰ ডিছটো ট্ৰাই কৰি ভাল লাগে তেতিয়াহ'লে প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকৰ কেনে লাগিল। লগতে মোৰ চেনেলত যদি আপোনালোক নতুন, প্লিজ মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। গতিকে বলক। ৰেচিপিটো বনাবৰ বাবে 4টা কণী মই এনেকৈ বইল কৰি কাটি লৈছোঁ মাজেৰে। সোৱাদ অনুসৰি নিমখ লৈছোঁ আৰু লৈছোঁ 15-20টা জালুক এনেকৈ আধা খুন্দা কৰি। আৰু ইয়াতে একাপলৈ অকণমান কম ৰিফাইন অইল লৈছোঁ আৰু 250 গ্ৰাম গাখীৰ লৈছোঁ। 4টা পিঁয়াজ এনেকৈ পেষ্ট কৰি লৈছোঁ। অকণমান মান ধনিয়া মিহিকৈ কাটি লৈছোঁ। ইয়াতে 5 ফুটা নহৰু, এটুকুৰা সৰু আদা এনেকৈ পেষ্ট কৰি লৈছোঁ। জিৰা গুড়ি 1 চামুচ লৈছোঁ। 1 চামুচ লৈছোঁ ধনিয়া গুড়ি, আৰু ইয়াতে 1 চামুচ মই লৈছোঁ গৰম মছলাৰ গুড়ি। এতিয়া মই কেৰাহীখন গৰম কৰি লৈ ইয়াতে ৰিফাইন অইলখিনি দি দিম। আপোনালোকে মিঠাতেল ব্যৱহাৰ নকৰিব। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই পেষ্ট কৰি লোৱা পিঁয়াজখিনি দি দিছোঁ। গেছটো চিম কৰি লৈছোঁ। আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম পেষ্ট কৰি লোৱা আদা নহৰুখিনিও। সেইখিনিও একেলগে দি মই একেলগে ভাজি ল'ম। গেছটো চিম কৰিয়ে লৈছোঁ। 3 মিনিটমানৰ বাবে ভাজিম, যাতে ধুনীয়াকৈ ভাজা হৈ যায় আৰু কাষেৰে তেল বিৰিঙিও আহে। এয়া চাওক, আমাৰ ভাজা হৈ গ'ল। এতিয়া মই গেছটো চিম কৰি লৈ ইয়াতে গাখীৰখিনি দি দিছোঁ। আপোনালোকে নৰ্মেল গাখীৰ ল'ব। ইয়াতে দি মই ধুনীয়াকৈ লৰাই লৈছোঁ হাতাৰে, আৰু অকণমান উতলি অহাৰ কাৰণে গেছটো মিডিয়াম কৰি দিছোঁ। এয়া চাওক, এতিয়া আমাৰ ধুনীয়াকৈ এইখিনি উতলি আহিছে। ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিছোঁ। ইয়াতে মই হালধি ব্যৱহাৰ কৰা নাই, যিহেতু মই মালাই বনাইছোঁ সেইবাবে। ইয়াতে এতিয়া মই দিছোঁ জিৰা গুড়ি 1 চামুচ, আৰু ইয়াতে মই এতিয়া দিম ধনিয়া গুড়ি 1 চামুচ। ধনিয়া গুড়িখিনি দি দিলোঁ। আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম গৰম মছলা 1 চামুচ। গৰম মছলাখিনি দি দিছোঁ এনেদৰে। আৰু ইয়াতে মই ব্যৱহাৰ কৰিম 1 চামুচ জালুকৰ গুড়ি, যিটো মই আধা খুন্দা কৰি লৈছিলোঁ। মই পাউডাৰটো ব্যৱহাৰ কৰা নাই, ঘৰতে খুন্দি লৈছোঁ। এতিয়া দি মই হাতেৰে ধুনীয়াকৈ লৰাই ল'ম আৰু গেছটো চিম কৰি দিম। চাওক, এনেকৈ ধুনীয়াকৈ মছলাখিনি যাতে গোটেই গ্ৰেভিটোত লগ খাই যায় তাৰ প্ৰতি লক্ষ্য ৰাখিম। ৰাখি ধুনীয়াকৈ লৰাই ল'ম। ধুনীয়াকৈ উতলি আহিছে চাওক। আৰু অলপ ঠিকো হৈ আহিছে। আৰু এতিয়া মই 5 মিনিটৰ বাবে ঢাকনিৰে ঢাকি দিম, গেছটো চিম কৰি লৈ। চাওক, 5 মিনিট হৈ যোৱাৰ পিছত ঢাকনি উদঙাই লক্ষ্য কৰিছোঁ। চাওক, আমাৰ গ্ৰেভি ৰেডি হৈ গ'ল। কাষেৰে তেল বিৰিঙি আহিছে। আৰু গাখীৰৰ কনচিষ্টেঞ্চিটিও ধুনীয়া হৈছে। চাওক, পনীয়া হৈ থকা নাই, আমাৰ খাবৰ জোখাৰে হৈ গৈছে। আৰু মালাই এগ কাৰী হওক বা মালাই কাৰী যিয়ে নবনাওক, এনেকুৱা হ'লে অলপ ভাল হয়। পনীয়া হ'লে বেয়া লাগিব। ইয়াতে মই এতিয়া কণীকেইটা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গোটাকৈও দিব পাৰে কণী, কিন্তু মই ফালি দিছোঁ, কাৰণ মছলাটো ধুনীয়াকৈ সোমাই গ'লে ভাল লাগিব খাবলৈ, সেইবাবে। এতিয়া মই দি ধুনীয়াকৈ লৰাই লৈছোঁ লাহে লাহে, যাতে কুহুমকেইটা ওলাই নাযায়। আৰু মই ধুনীয়াকৈ এবাৰ উলটি খুৱাই লৈছোঁ, যাতে মছলাখিনি কুহুমৰ ভিতৰেৰে সোমাই যায়। খাবলৈ বিৰাটেই টেষ্টি হয়, সেইবাবে। চাওক, ধুনীয়া হৈছে। আজি আমাৰ মালাই এগ কাৰী ৰেডি হৈ গ'ল। এনেকৈ খাই চাব, খাবলৈ বিৰাট টেষ্টি হয়। আৰু একেবাৰে শেষত মই মান ধনিয়া ব্যৱহাৰ কৰিছোঁ। মোৰ ওচৰতে ধনিয়া নাছিলে, সেইবাবে মই অকণমান দিছোঁ। আপোনালোকে নৰ্মেল ধনিয়াও দিব পাৰে, কোনো কথা নাই। আমাৰ ৰেডি হৈ গ'ল আজি মালাই এগ কাৰী। আৰু শেষত এবাৰ ধুনীয়াকৈ হাতেৰে লৰাই ল'ম আৰু ধুনীয়াকৈ নমাই দিম। আপোনালোকে ঘৰলৈ গেষ্ট আহিলেও এনেকৈ ছাৰ্ভ কৰিব পাৰে বা ঘৰতো বনাই খাব পাৰে, বিৰাট টেষ্টি হয়।